বাৰু আজি এটা খানা খাওঁ বুলি ভাবিলো, যাৰ বাবে আমাক প্ৰথমতে লাগিব এটা কেক বাৰু লৈ ললো, কিন্তু খানাটোতো কেকৰ দ্বাৰা নহব, সেই বুলি একেবাৰে মাংসটো লৈয়ে আহিলো। এইফালে অকমান সময় বিৰতিৰ পিছত এয়া মই, এইফালে আমাৰ খানা বুলি অকমান কাম চলি আছে, আৰু ৰান্ধনী হিচাপে এয়া আমাৰ টিংকু দা আৰু আমাৰ দাদাৰ মানে আজি বাৰ্থডে, সেইকাৰণে অকমান সৰুকে খানাৰে আয়োজন কৰা হৈছে। খানাও বিশেষ নহয়, তথাপিও খানা আৰু। বাকী আপোনালোকেতো জানে একেদিন কিমান গৰম দি আছে, কিন্তু এতিয়া আমাক এণ্টাৰটেইনমেণ্ট কৰাৰ কাৰণে আহিল বৰষুণ, আৰু সেইবাবে আমি ভাত বনোৱা ঠাইটো তাৰ পৰা ইয়ালৈকে ট্ৰান্সফাৰ কৰিবলগীয়া হ'ল। এনেকে আৰু এইফালে মাংস বনোৱাৰ কাম চলি আছে, আৰু ভিতৰৰ ফালে যদি যাওঁ, এইফালে আমাৰ দাদা লগতে দাদাৰ বন্ধুসকলে মিলি পেলাই পনীৰ বনাই আছে। এইবিলাক চলি থকাৰ উপৰিও আজি আকৌ আমাৰ IPL-ৰ ফাইনেল চলি আছে নহয়। বাৰু এতিয়া বাজিল 10:13, ফাইনেলি এতিয়াহে কেক কটা হ'ব। এনেকে আমাৰ কেক কটাও হ'ল আৰু সকলোৰে খোৱাও হ'ল, আৰু এতিয়া ভাত খাবৰ সময় হ'ল। এইফালে আমাৰ বাচ্ছা পাৰ্টি লগতে আমাৰ এওঁলোকো বহি গ'ল, আৰু এতিয়া ভাত খোৱা সকলোৰে হৈ গ'ল। এতিয়া কাৰ্য হৈছে অন্য এটা কেক কটাৰ, মানে আমাৰ বাবুদা টিংকুদা দিয়া কেকটো এতিয়াহে কটা হ'ল। শেষ দিয়ক।